হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আকৌ এটা নতুন ৰেচিপি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ৰেচিপিটো হৈছে ভাপত দিয়া মাছ। গতিকে ভাপত দিয়া মাছ কেনেকৈ বনাওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া মই লৈছোঁ সৰিয়হ, বাদাম, আদা, নহৰু আৰু জলকীয়া। জলকীয়া আপোনাক যিমান লাগে সিমান লৈ ল'ব। এতিয়া মিক্সাৰ জাৰত গোটেইখিনি মই পেষ্ট বনাই ল'ম। কোনে কোনে এনেকৈ ভাপত দিয়া মাছ খাই ভাল পায় কমেণ্টত জনাবচোন। অকণমান ইয়াত পানী দি লৈছোঁ, পেষ্টটো যাতে ভাল হয়। এয়া দেখিছে, ধুনীয়াকৈ হৈ গৈছে। এতিয়া কেৰাহীটোত তেল অকণমান দি পেলাই মাছ কেইপিচ অলপমান ভাজি ল'ব, বেছি নহয়। এনেই অলপমান জাষ্ট যাতে কেঁচা গোন্ধটো নাপাওঁ, সেইকাৰণে অকণমান ভাজি ল'ম। মাত্ৰ দি পেলাই অকণমান লৰাই দিলে হৈ যাব, বেছি ভাজিব নালাগে। দেখিছে মই বেছি ভাজাই নাই। এতিয়া টিফিন টাইপৰ বাচন এটাত যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি গোটেইখিনি দি ল'ব। দি পেলাই ইয়াতে নিমখ দিব, নিমখ দি কিনে ভালদৰে লৰাই দিব। এতিয়া মাছ কেইপিচ ইয়াতে দি দিছোঁ। মাছখিনি পেষ্টখিনিৰ লগত মিলাই দিব। দেখিছেনে মই কেনেকৈ দিছোঁ, তেনেকৈ দি দিব। এতিয়া কেঁচা সৰিয়হৰ তেল এনেকৈ দি দিছোঁ। কেঁচা সৰিয়হৰ তেল দিলে গোন্ধটো বহুত ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। এতিয়া ইয়াতে মই মান ধনিয়া এনেকৈ কাটি কিনে দি দিছোঁ আৰু এয়া দিছোঁ নৰসিংহৰ পাত। নৰসিংহৰ পাত দিলে গোন্ধটো খুব ধুনীয়া ওলায়। ভালদৰে মিলাই কিনে দি দিব। এতিয়া ঢাকনিখন ভালদৰে লগাই দিছোঁ। এতিয়া ডাঙৰ চচপেন এটাত পানী দি পেলাই তাতে ষ্টেণ্ডৰ ভিতৰত সোমাই দিছোঁ। এতিয়া টিফিনটো তাৰ ভিতৰত ভৰাই দিছোঁ। ইয়াতে ঢাকনিখন লগাই দিছোঁ। এতিয়া 30 মিনিটৰ পিছত মই টিফিনটো উলিয়াই লৈছোঁ। দেখিছে হৈ গৈছে। মাছ ধুনীয়াকৈ সিজি গৈছে একদম। নৰসিংহৰ পাত, মান ধনিয়া পাত দিয়াৰ বাবে খুব ধুনীয়া গোন্ধ এটা ওলাইছে। আপোনালোকেও এনেকৈ বনাই কিনে খাই চাবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।